মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আমাৰ পৰিয়ালৰ এজন বৰ্তা ঢুকালে। আজি বৰ্তাৰ শ্ৰাদ্ধ হয়। আমাৰ পৰিয়াল একে যদিও আমাৰ খেল বেলেগ বেলেগ হয়। বৰ্তা বৰমাহঁতৰ খেলটো হৈছে বামুণীয়া আৰু আমি হৈছোঁ হৰিধুনীয়া খেলৰ। তো হৰিধুনীয়া খেলৰ নামভাগ আমাৰ 11 দিনত পতা হয় আৰু বৰমাহঁতৰ 13 দিনত পাতে। গতিকে আজি আমাৰ 11 দিন আৰু আমি বৰ্তা শ্ৰাদ্ধ পাতিছোঁ আমাৰ ঘৰতে। তো আজি শ্ৰাদ্ধ কাৰণে ভকত আহিছে আৰু ভকতে যি কৰিবলগীয়া কাম ভকতে কৰি আছে বাহিৰত। আৰু মই আজি চাদৰ মেখেলা পিন্ধি লৈছোঁ কাৰণ ভকত আহিছে, নাম পাতা হৈছে। তো চাদৰ মেখেলাযোৰ পিন্ধিবই লাগিব, লগতে এখন গামোচা লৈ লৈছোঁ, গামোচাটো ল'বই লাগিব, সেৱা কৰোঁতে লাগেই যিহেতু। তো আপোনালোককো সকলোখিনি দেখুৱাই থাকিবলৈ ভাবিছোঁ যি অলপ পাৰোঁ। তো ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। তো চাই থাকিব ভিডিঅ'টো, মই দেখাই থাকিম বাৰু সকলোখিনি। এভৰিৱান, সিদিনাখন আমাৰ নাম শেষ হ'ল আৰু ভোজটো গ'ল ভগৱানৰ আশীৰ্বাদত ভালে কুশলে পাৰ হ'ল বাৰু আমাৰ নাম ভোজ। কিন্তু ভোজৰ দিনাখন ভিডিঅ' কৰাই নহ'ল, মানে ইমানেই কাম বন ওলালে, কাম বন কৰি থাকোঁতে সময়ে নাপালোঁ অকণমান ভিডিঅ' কৰিবলৈ। তো আজি যাব ওলাইছোঁ বৰমাহঁতৰ ঘৰলৈ। বৰমাহঁতৰ ঘৰত আজি সকাম। আপোনালোকতো কৈছোঁৱে বামুণীয়া মানুহৰ 13 দিনত পাতে। তো আজি বৰমাহঁতৰ, তো আপোনালোকক দেখুৱাম। বৰমাহঁতৰ ঘৰত গৈ পেলাই লগ পাই আছোঁ, যি অকণ পাৰোঁ দেখুৱাম বাৰু। তো চাই থাকিব ভিডিঅ'টো। হেল্ল' এভৰিৱান, এতিয়া আমি বৰমাহঁতৰ ঘৰলৈ আহি আছোঁ। হেল্ল' এভৰিৱান, বৰমাহঁতৰ ঘৰ আহি পালোঁ আৰু এতিয়া বহিছোঁ ভাত খাবলৈ।